বিহু আমাৰ বাপুতি গাঁও বিহু নহ'লে আমাৰ জাতিৰ অস্তিত্ব ক'ত থাকিবহে বিহু বুলিলে যাৰ মনত নাচো নাচো নালাগে আনন্দ নালাগে সেইজন নিশ্চয় ভেজাল অসমীয়া সেই বুলি কিন্তু বান্দৰৰ নাচ আৰু কাউৰী কণ্ঠৰে গান গালে মোৰ মগজ একেবাৰে গৰম হৈ যায় আই বোপাই মোৰ নাম ৰাখিলে নৱৰত্ন 9টা গুণৰ অধিকাৰী 9টা বস্তুৰ সমাহাৰ এই ঠাণ্ডা ঠাণ্ডা কুল কুল সাগৰৰ সুন্দৰ নাম দেই ঠাণ্ডা ঠাণ্ডা কুল কুল ভাগত বহিবলতে চাকত 1 মিনিট চাই থাকা শুনি থাকা বুজিবলৈ চেষ্টা কৰি থাকা পিছে তোমাৰ নাম নিৰ্মল বৰ দীঘলীয়া নাম দেই বিয়া নিৰ্মূলীয়া লিখিছোঁ পিছে চাহ খাবলৈ মাতি যাবা আমি গাঁৱলীয়া চাহে প্ৰিয় দিয়া চাহে লিখিছোঁ দিয়া খবৰ মই চাহ লাগো কি পাগলামি কৰি আছা তুমি সেই ৰবাহে কিনো কাণৰ ওচৰত পতা সন্ধান বজাৰ পৰা আহিছা ৰবা ঠাণ্ডা ঠাণ্ডা কোন তোমালোকৰ এটা ওজৰ আপত্তি শুনি শুনি মই নৱৰত্নহীন মানুহটোৱে গৰম হৈ যাওঁ ইটোৱে ক'ব ইটো নাখাওঁ সিটোৱে ক'ব সিটো নাখাওঁ তত নাখাওঁ তত নাখাওঁ সেইবাবে এই বহি কলা আলহী যোৱাৰ পিছততো কোনো কথাই নাহে এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কি খাবা ক'ত খাবা সুধিম লিখিম বছ এই ঠাণ্ডা ঠাণ্ডা কুল কুল আপুনি কিন্তু গৰমটো মানুহ নহয় দেই হেৰা জাগি কোবা বাচি খাবা পিছে লাল চাহ নে গাখীৰ চাহ লাল চাহ কাৰণে পাতলীয়া তাপত তল জিলিকা বুলি কিছু দিয়া তুমি যাবানে ঠাণ্ডা ঠাণ্ডা